বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজিৰ ভিডিঅ'টো বিশেষ ভিডিঅ' হ'ব গৈ আছে। মানে আজিৰ পৰা কিছুদিন আগত মই এটা এটমি প্লেটফৰ্মৰ জৰিয়তে যোগদান কৰিছিলোঁ আৰু তাৰ কামটো অনলাইন কাম হয়। মোবাইলৰ জৰিয়তে কৰিব পাৰি, ঘৰত বহি বা যিকোনো কামৰ ক্ষেত্ৰত আপুনি 2-3 ঘণ্টা টাইম উলিয়াইও কৰিব পাৰে। মই কামৰ মাজেদি মই এইটো কাম কৰি আছোঁ। তো আমি যিবিলাক মিছো বা ফ্লিপকাৰ্ট বা এমাজনৰ পৰা আমি যিখিনি বস্তু আমি ব্যৱহাৰ কৰোঁ বা আমি অৰ্ডাৰ কৰোঁ, তো তাত আমি অৰ্ডাৰ কৰিলে অকল এটা বস্তুৱে পাওঁ যে আমি যিটো বস্তু অৰ্ডাৰ কৰোঁ সেইটোৱে আহে আমাৰ। তাতকৈ আৰু বেলেগ একোতো নাহে, বেলেগ বেনিফিটো নাহে। যিমান দিন কাপোৰটো পিন্ধিব, যিমান দিন ভালে থাকিব, সিমানেই যাব কাপোৰটো। তাতকৈতো বেছি দিন নাযায় কাপোৰটো। তো চেমটো চেম এনেকুৱাই হয়। এটমিৰ এটা শ্বপিং মল হয়, গ্ল'বেল বিজনেছ, অনলাইন বিজনেছ হয় এইটো। তো তাত কিছুমান শ্বপিং কৰিব পৰা অপশ্যন আছে। ধৰি লওক কাপোৰবিলাকো আহিব। 2025 চনৰ এটা এটমিৰ যোগেদিয়ে আহিব আজামল বুলি। তাত কাপোৰ, জোতা, চেণ্ডেল চবখিনি বস্তুৱেই আপোনালোকে পাব। আৰু মোক আজি যিখিনি গ্ৰুপত মানুহে মোক সুধি আছে যে আপুনি এটমিৰ বিষয়ে অলপ ক'ব নেকি বা ভিডিঅ' দিব বা কামটোৰ বিষয়ে অলপ ক'ব নেকি, এনেকুৱা বহুত কৈ আছিল। তো মই সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু আমাৰো এটা বস্তুৰ প্ৰয়োজন আছিল এটমিৰ। তো সেইটো বস্তু মই 4 তাৰিখত অৰ্ডাৰ দিছিলোঁ। আজি ফাইনেলি 11 তাৰিখ পালে আৰু আজি বস্তুটো আহি গ'ল। এতিয়া বস্তুটো আমি আনবক্সিং কৰিম, আপোনালোকে চাই থাকিব দেই। এইটো চাব, এইটো এটমি লিখা আছে ইয়াতে। আৰু মোৰ পাৰ্চেলটো আছিলে এইটো। ইয়াত ডেট দিয়া আছে, এতিয়া গোটেইখিনি বস্তু দিয়া আছে। মানুহ ফেক বুলি ভাবে। তো কিছুমানে ভাবে এইবিলাক বস্তু ফেক হয়, কিবা হয়। তো মই এনেকুৱা এটা বস্তু অৰ্ডাৰ কৰিছোঁ, যিটো বস্তু আমাৰ জীৱনটোৰ কাৰণে কাম কৰে। যাতে জীৱনটোৰ লগত জড়িত বস্তু এটা মই এটমিৰ যোগেদি মই অনলাইন শ্বপিং অৰ্ডাৰ কৰিছোঁ। তো এইটো বস্তু আহি গ'ল। এতিয়া মই ইয়াক আনবক্সিং কৰিম। প্ৰথমতে লৈ লৈছোঁ পৰশুৰামৰ দাও নহয়, এখন কট্ৰিহে হয়। হ'লেতো কাটাৰ কাৰণে লাগব না। কাঠটো বিৰাট হেভি। হেভিকে দিছি। চাব, মই খুলি আছোঁ। আস্তে আস্তে কাটা, আস্তে আস্তে, ধীৰে ধীৰে। মই অৰ্ডাৰ কৰা বস্তুটো এটা টুথপেষ্ট হয়। তো এই টুথপেষ্টটো আপোনালোককো দেখাইছোঁ, নহ'লে বহুতে ফেক বুলি ভাবে না। সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এইটো হয় পেকেটটো। আৰু এইখিনি আপোনাৰ যেনেকৈ চলা এটা অৰ্ডাৰ কৰিলে বস্তুটো লাগি আহে, তেনেকুৱাকৈ এইটো লাগি আছে। এইটো লাগি আহিছে, এইটো চাব পাৰে। হিন্দুস্তান পাকিস্তান বৰ্ডাৰ চাব পাৰি। এখন দিছে। আৰু এইটো ৰিচিভ হয়, চাওক। ইয়াত দুখন আছে, এখন বাৰু কাম নাই। এখন তো বস্তুটো মই এতিয়া দেখুৱাই দিয়া। দেখাম। এইটো চাওক, 4 পিচ। এইটো 4 পিচ হয়। ইয়াত 4টা কলগেট আছে, 2টা, 3টা, এই 4টা। তো এই 4টা কলগেটত আপুনি যদি ব্যৱহাৰ কৰে, দাঁত ঘঁহিব পাৰে বা যদি গা চা বিষ হৈ থাকে, তাত অলপ মালিচ হিচাপত লগাই দিব পাৰে। তেতিয়া গাৰ বিষটো কমি যায়। বা যদি দাঁতৰ
আলু আলুৰ পৰা ফুলা তেজ ওলাই থাকে আলু সেইবিলাকত গড়ৰ লগালে হ'ব। তেজ ফালা ভাল হয়। ইয়াত মুঠতে 21টা বেমাৰৰ গুণাগুণ আছে আৰু মই গুণাগুণসমূহ স্ক্ৰীনত লগাই দিম, আপোনালোকে চাব। তো আৰু যোনে যোনে মোক সুধি আছে এটমিৰ বিষয়ে যে এটা ভিডিঅ' দিব বা এটমিৰ বিষয়ে অলপ ক'ব, সেই সকল ব্যক্তিৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। গতিকে যোনে যোনে কৈ আছে যে এইটো কাম ফ্ৰড হয়, একচুৱেলি ফ্ৰড মিছা নহয়। বুলি এইটো কয় এইটো যোনে ভালদৰে দিমাগ লগাই কিনে এইটো কামত আৰু সোমায়, ধৈৰ্য লাগিব কামটোত। ধৈৰ্য সহকাৰে যোনে যোনে ইয়াত সোমাব বিচাৰে সি সফল হ'বই। আৰু যোনে যোনে কৈ আছে যে এইটো কাম ফ্ৰড হয় কিবা হয়, সেইবিলাকৰ কোনো কাম নাই, সেইবিলাক দূৰত থাকিব। আৰু যিবিলাকৰ মাথাত চলে যে এইটো কামটো বস্তুটো আগতে কৰিব বুজি পাৰি, ল'ব লাগে, শিকি ল'ব লাগে, তাৰপিছতহে মানে কৰিব পাৰে, কাম কৰিব পাৰে। আৰু ধৈৰ্য লাগিব, যোন মানুহৰ ধৈৰ্য আছে সেই ধৈৰ্য অনুযায়ী কামটো কৰিব পাৰিব। আৰু ধৰক এলাখান ক'তো বেচবা নালাগে, নিজৰ ঘৰতে ইউজ কৰিব পাৰে। এতিয়া আপোনাৰ বেলেগত বেচবা যাব লগা হ'লে অলপ দিগদাৰ হয়। এতিয়া বেচবাও নালাগে। আৰু ভাল ভাল প্ৰডাক্ট আছে তাতে, আপোনাৰ যিকোনোৰে আপুনি পাব। আৰু খাই ব্যৱহাৰ কৰিহে গম পাব মানে বস্তুটো কেনেকুৱা হয়, ভাল নে বেয়া। এনে আৰু কিছুমানে মানে ফেক বুলি কৈ থাকে, এইটো এতিয়া ফেকে হয় নে কি হয়, সেইকাৰণে মানে আমিও সোমাই এতিয়া জইন কৰি আমিও এতিয়া বস্তু অৰ্ডাৰ কৰিছোঁ। এইটো কলগেটটো, যিহেতু কলগেটটো শুনি আছোঁ, দেখি আছিলোঁ, আজি পালোঁ আৰু অৰ্ডাৰ কৰা বস্তুটো। কেইদিনত আহিল? 7 দিন লাগে, পুৰা 7 দিন। টোটেল 7 দিনত এইটো আপোনাৰ ঘৰত হোম ডেলিভাৰী হৈ যাব। তো এতিয়া এইটো আমি ব্যৱহাৰ কৰিম, গুণাগুণ কেনেকুৱা পাওঁ, কি পাওঁ, তাৰো এটা ভিডিঅ' দিম বাৰু আমি। এতিয়া ব্যৱহাৰ কৰি চাওঁ, তাৰে পিছত আৰু বস্তু অৰ্ডাৰ কৰিম আমি। যি বস্তুৱে অৰ্ডাৰ কৰি আনো মানে তাৰে ভিডিঅ' দি থাকিম আৰু এটা এটা। আপোনালোকে তেতিয়া পাই পেলাই হয়তো বিশ্বাস কৰিব পাৰে আৰু সেইকাৰণে আজি ভিডিঅ'টো তো বনালোঁ। এইটো ভিডিঅ' আজি আপোনালোকৰ কাৰণে বনালোঁ। তো যিবিলাক মানুহে যদি এটমিত যদি কাম কৰিব বিচাৰে, মই ইয়াতে তলত নম্বৰ চম্বৰ লগাই দিম, আপোনালোকে সেই নম্বৰত কণ্টেক্ট কৰিব। কণ্টেক্ট কৰিলে আমি বুজাই দিম। তাৰপিছত আপোনালোকৰ পৰা আমি ডকুমেণ্ট ল'ম। আপোনালোকে নাভাবিব যে ডকুমেণ্টটো লৈ কিনে কিবা কৰিব নেকি, অমুক কৰিব নেকি। ডকুমেণ্ট লৈ আমি একো নকৰোঁ, একো খাবও নোৱাৰি তাৰ পৰা, না পইচাও ওলাব পাৰি বেলেগৰ পৰা। সেইবিলাক কৈ লাভ নাই। গতিকে যোনে যোনে কাম কৰিব বিচাৰে ডকুমেণ্ট দিবই লাগিব। যিকোনো কামত আপুনি যদি বেংকত চাকৰি এটা কৰিব যায়, তাতে যেতিয়া আপুনি জইন হ'ব তেতিয়া ডকুমেণ্ট ছাবমিট কৰিবই লাগিব। যদি চিকিউৰিটি কাম কৰে, চিকিউৰিটি কামত ডকুমেণ্ট ছাবমিট কৰিবই লাগিব। তো ঠিক তেনেকুৱাকৈ এইটো কামতো ডকুমেণ্ট ছাবমিট কৰিলে আপুনি এখন ID বনাই দিয়া হ'ব। সেই IDখনৰ যোগেদি আপুনি এইটো শ্বপিং মলত কাম কৰিব পাৰিব, মানে এটমি শ্বপিং মলত। তো ইয়াৰ কাৰণে আপুনি আমাক কণ্টেক্ট কৰিব, মই নম্বৰটোত লগাই দিম তলত। তাৰপিছত যোনে ধৈৰ্য ধৰি কামটো কৰিব পাৰিব, সঁচাই একদম সফল হ'বই মানে। তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল এটমিৰ কাৰণে। আৰু মই ভিডিঅ'টো আপলোড কৰিম এতিয়াই, গতিকে চাব আপোনালোকে, লাইক কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু মই নম্বৰ চম্বৰ দি দিম, তাত কণ্টেক্ট কৰি আহিব পাৰে। ধন্যবাদ।